Welcome to my YouTube channel. This is Assam. আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ অসম টেটৰ খুবই এটা গুৰুত্বপূৰ্ণ বস্তু যেটো আমাৰ প্ৰায় হততে দেখা যায় যে কোনটো শব্দ কোনটো ভাষাৰ পৰা আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন যেনেকুৱা সাইকোলজি এডুকেশন এনেকুৱা টাৰ্মছ বিলাক কোনটো ভাষাৰ পৰা আহিছে হেবিলাক আমাক হততে হোদা দেখা যায় প্ৰশ্ন সো হেবিলাক আমাৰ মনত নাথাকে ভালকৈ তো মই আজি এটা মানে চেষ্টা কৰিবলৈ ওলাইছোঁ মানে মনত ৰখাৰ এটা সহজ মানে মই ভাগ কৰিছোঁ টাৰ্মছ কেইটা তাৰ ভিতৰত প্ৰথমে মই লেটিন গ্ৰীক জাৰ্মান ফ্ৰেঞ্চ এনেকৈ ওয়াৰ্ড কেইটা ভাগ কৰিছোঁ সেই হিচাপে আপোনালোকক মানে ইনফৰমেশন এটা দিব বিচাৰিছোঁ আৰু আপোনালোকেও এই তথ্য অনুসৰি লাভৱান হ'ব বুলি আশা ৰাখিছোঁ তো এতিয়া মই প্ৰথমতে গ্ৰীক ওয়াৰ্ড যিকেইটা ইম্পৰ্টেন্ট আছে সেইকেইটাৰ বিষয়ে আলোচনা কৰিব লৈছোঁ কোন প্ৰথমতে ইম্পৰ্টেন্ট গ্ৰীক ওয়াৰ্ডটো হৈছে পেডাগজি পেডাগজি শব্দটো গ্ৰীক ওয়াৰ্ডৰ পৰা আহিছে তাৰ পিছত আপোনাৰ সাইকোলজি আমি যেটো সাইকোলজি বুলি কওঁ সেই সাইকোলজি শব্দটো আমাৰ গ্ৰীক ওয়াৰ্ডৰ পৰা আহিছে তাৰ পিছত স্কুল শব্দটো গ্ৰীক ওয়াৰ্ড স্কুলৰ পৰা আহিছে ইকোলজি ইকোসিস্টেম এই গুটেই কেইটা এই পাঁচটা মুঠতে মই জনা এই পাঁচটা শব্দই কি কৰ পৰা আহিছে গ্ৰীক ওয়াৰ্ডৰ পৰা আহিছে তো এতিয়া আপোনালোকে এইখিনি মনত ৰাখিব যে গ্ৰীক ওয়াৰ্ডৰ পৰা কি আহিছে পেডাগজি সাইকোলজি স্কুল ইকোলজি ইকোসিস্টেম পেডাগজি সাইকোলজি স্কুল ইকোলজি এন্ড ইকোসিস্টেম নেক্সট আপোনালোকে হক লেটিন ওয়াৰ্ড কোনটো আহিছে লেটিন ওয়াৰ্ডৰ পৰা আহিছে আপোনাৰ লেটিন ওয়াৰ্ডৰ পৰা আহিছে আপোনাৰ প্ৰথমতে এডুকেশন শব্দটো লেটিন ওয়াৰ্ড এডুকেয়ার এডুকেটাম এডুসেয়ার এই ক্ষেত্ৰৰ পৰা আহিছে তাৰ পিছত আপোনাৰ ডেভেলপমেন্ট শব্দটো আপোনাৰ কৰ পৰা আহিছে লেটিনৰ পৰা আহিছে লেটিন ওয়াৰ্ডত ডেভেলপমেন্ট শব্দটো লেটিন ওয়াৰ্ডৰ পৰা আহিছে তাৰ পিছত ইন্টেলিজেন্স পাৰ্সোনালিটি এডোলেসেন্স মোটিভেশন এসেসমেন্ট একুইজিশন সোসাইটি গতিকে আপোনালোকে এই গুটেই কেটা ওয়াৰ্ড আপোনালোকে মুখস্থ কৰি লওক আৰু পৰীক্ষাত আহিলে চকু মুদি একদম আপোনালোকে পলকতে এনসাৰটো কৰিব পাৰিব তো এডুকেশন ডেভেলপমেন্ট ইন্টেলিজেন্স পাৰ্সোনালিটি এডোলেসেন্স মোটিভেশন এসেসমেন্ট একুইজিশন সোসাইটি এই গুটেই কেটা শব্দ দেখাৰ লগে লগে আপোনালোকে চকু মুদি লেটিন ওয়াৰ্ড বুলি অপচন সিলেক্ট কৰি দিব পাৰিব তো নেক্সট আপোনাৰ হক জাৰ্মান ওয়াৰ্ড আপোনাৰ এটা আছে লাৰ্নিং আৰু এটা হৈছে গেষ্টাল্ট লাৰ্নিং আৰু গেষ্টাল্ট এই শব্দ দুটা আপোনাৰ কি জাৰ্মান ওয়াৰ্ড গতিকে জাৰ্মান ওয়াৰ্ডৰ কথা মনত ৰাখিব কি লাৰ্নিং আৰু গেষ্টাল্ট এই দুটা মুখস্থ কৰি ৰাখিব একদম মুখস্থ কৰি থৈ দিয়ক এতিয়াই তো পৰীক্ষাত আহিলে যাতে কোনো ধৰণৰ প্ৰবলেম নহয় তাৰ পিছত আপোনাৰ নেক্সট আছে ফ্ৰেঞ্চ ওয়াৰ্ড মই এটাই পাইছোঁ আৰু যদি মই দুই এটা পাও মই এড কৰিম সব কেটা তো ফ্ৰেঞ্চ ওয়াৰ্ড এটাই পাইছোঁ মই এনভাইৰনমেন্ট গতিকে এই এনভাইৰনমেন্ট শব্দ দেখাৰ লগে লগে আপোনালোকে কি কৰিব ফ্ৰেঞ্চ ওয়াৰ্ড বুলি লগে দি দিব তাৰ পিছত এই ভিডিঅ'খন সৰু যদিও মোৰ বুদ্ধৰ ভিডিঅ'খন বহুত ইনফৰমেটিভ আৰু বহুত কামত লাগিব যদি এই মোৰ চেনেলটো চাই আপোনালোকৰ ভাল লাগিছে তো লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আপোনাৰ বন্ধুবৰ্গ সকলকো জনাই দিয়াৰ কাৰণে আপোনালোকে শেয়াৰ কৰিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ এন্ড সাবস্ক্রাইব